সকলে হাই দিবি হাই বলি গাইস হাই গাইস তো আজি আমি কামৰূপীয়া নলবাৰী বিয়া খাইছো ফাৰ্ষ্ট টাইম নলবাৰীত আহন আছিলো আৰু নলবাৰীত 3টা বজাত বিয়া শেষ হয় বিয়া শেষ মানে ভাত খাব নকৰে আজি সেইকাৰণে আমি চাবা আহিছো অনুসন্ধান ভালকে আৰু খাই যা ভালকে সোনকালে এসাঁজ হৈছে বাকী আমি চব এনেকে ওলাইছো আৰু সব নান্দিতি করে আইছি সব টোপনি আছে সব নান্দিতি করে আইছি আৰু এবে যা আৰু নান্দিতি কৰিব লাগিব তোরা সোনকালে আৰু কলা লাগিব এই আমাৰ জীৱ না আৰু আমাৰ কত সময় নাই তো আজি আমাৰ তিতি খাওয়া ধরে হল মোটামুটি অলপ দূৰত হয় আমাৰ ঘৰৰ পৰা মই কৈ থাকো পাম আৰু বেছি নাই হা কি বাচ্ছি নাই দাদা দে বাকি আমি সব 90s মানুহ ওখানে 90s গান বাজি গৈ আছে আমলি আৰু অলপ এনজয় কৰি যাই আছো গিলি তো আগতে এৰিছো আমি গিলত অলপ ৱেল্ডিং কৰিব লগা কাম আছে সেইটো কৰি লওঁ গাড়ীখন ডাঙতে মানুহ আছিল ইমান মানুহ কৰবে ওলাল পিছফালে পিছফালে নমস্কাৰ দেই অনিক মাতি অনিক ঠিকে আছে ন গিৰিত দোকানৰ পইচা দিলি আৰু ৱেল্ডিং কৰিব আহিছিল তোলগতত কেৰিও 290 টকা মান লৈছো দেও ড্ৰাইভাৰে জানিব যাবি এই আজি ধৰা বিয়া জীৱনত বোলে একবাৰ নাৰ পাতাৰ ইচ্ছা আছে এক্সপিৰিয়েন্স কেনা এক্সপিৰিয়েন্স আজি কিন্তু মাতৰ পৰা তাল তুলি আহিছে অৰ্থক কৰি দিছি দে কি কৰা কৰ আৰু আমি অলপ ৰাস্তা ফালে ওলাইছো চাহ পানী খাই এতিয়া আমি এখন 2 ফটো উঠিলো এনেকে আৰু অলপ ডায়মণ্ড ব্লগ বহুত পিছত গেলিচোন ঐ ডাঙৰীয়া ঐ ডায়মণ্ড ব্লগ আজি আমি এখন মানে য'ত বিয়া খাব আহিছো তালৈ আমাৰ ডাঙৰীয়া এটা আহিছে আৰু আমাৰ বিশেষ ব্যক্তি এজন আছে কোম্পানীৰ এজন মানে কৰ্মচাৰী তথা তেখেতৰ নাম গদাধৰ কলিতা আৰু তেখেতৰ আজি গদাধৰ ৰাজবংশীৰ আজি শুভ বিবাহৰ দিনা আমি আহি উপস্থিত হৈছো মানিকাক দেখা নাই আৰু তেখেতৰ ব্ৰাকগৃহত আমি প্ৰায় 1:30 মান বজাত আহি উপস্থিত হৈছো তাৰপিছত আৰু আমি চাহ খালো আৰু কিছু আমি ভাত গ্ৰহণ কৰিম অন্ন গ্ৰহণ কৰিম অন্নৰ পিছত আমি বাছত বহিম আৰু আমি জাগাখিনি চাই খুব ভাল লাগিল বাকী আৰু আমাৰ কোম্পানীৰ আৰু ষ্টাফ আহিছে 4জন মানে বাইকত আহিছে আমি গাড়ীত আহিছো
বাকি আমি বাকি এটা গাড়ী লৈ আহিলো ইয়াতে বাইক লৈ আহিছি তোমালোকৰ এক্সপেৰিয়েন্স কো কেনে লাগিল কিমান ভাল লাগিল বহুত ভাল লাগিছে ভাল লাগিল এটা অলপ পৰি ৰাখা দিলে ৰাস্তাবিলাক ভাল আৰু ওতে বেয়া ওতে আকৌ টোপনি লাগা নাইতো নাই কলকাতাত তা মানে টেক্সটো খুজিলে কিন্তু দিয়া নাই আৰু আইফালে কেনে এক্সপেৰিয়েন্স বাইক লৈ আহিছা বহুত দূৰ পৰা নমস্কাৰ কেনে লাগিল আহি বৰ্তমান লাগি গাঁও চাও ঠিক আছে না একতো অসুবিধা হোৱা ৰাস্তা অসুবিধা নাই এতিয়া খালি মেপত ভুল ৰাস্তা দেখাই পেলাইছি আমি কিন্তু মেপত আমাৰ মেপত ঠিক আছে আমাৰ মেপখান মানে হতো বি বঢ়িয়া ঐ মালিকে নাই দিও আকৌ বেলি হসি এলি নাই হসি অ্যাকশন বঢ়িয়া গনবি মানুহগণ মানুহকেইটা গণ লৈছো নুঠাৰে আছে হাত মাহ নাই নি আছো দে সৰু চলটো কি আৰু থাক হয় এই বৰ দিগদাৰ মানুহ লোক সৰু থাকে লাগব দে ৰাইজসকল বিয়াখন খাই কেনে পালি সকলে পিকনিক খান লাগছি না আজি দে আমি খালো দে নলবৰীয়া বিয়া প্ৰথমবাৰ এতিয়া আমি গৈ থাকো নাইটি দি আছে চবৰে লগ পাম আৰু এতিয়া হেণ্ডিমেনটো আজি মই বাকী কালেকশ্যন কৰিছো পইচা আৰামা খাব থব লাগিব কালেকশ্যন দুটা হৈ গেল দিছা নহয় দে 30 টাকা কমছে দে হ'ব চলে হাওড়া বলো হাওড়া বিচ গিলে দোকান হব নেকি গিলে দোকানত ওই গিলে দোকান হবে নাকি গিলে দোকানত হ্যাঁ